আহিলি তহঁতি হওক তহঁতৰ দেৰিৰ পৰা যে তহঁতৰ মুখকেইখন দেখিবলৈ পালোঁ আৰু সেই ফৰিং তই বাকীবোৰক কি খবৰ নিদিলি নেকি অকল যে তহঁত দুটাই আহিলি বাকীবোৰ কি নাহে নেকি খুৰাদেউ মই গোটেই মুখাকে খবৰ দিলোঁ বুজিছেনে কিন্তু এই কাৰো কাম খাই নাই নহয় এইবোৰ কামৰ প্ৰতি সেইকাৰণে আমি দুটাই গুচি আহিলোঁ আৰু হে খুৰাদেউ বাদ দিয়ক আমি তিনিজন গোট খালে আৰু বেলেগ মানুহ লাগিছেনে য'ত ৰুদ্ৰকাইটি থাকে আৰু এই ফৰিং আৰু ভোলা থাকে তাত আৰু বেলেগ মানুহ কেলেনো খুৰাদেউ আপুনি যি ক'বলৈ আছে আমাকে কওক আমি গোটেই মুখাকে পিছত জনাই দিম বাৰু কথাবোৰ তেতিয়াহ'লে শুন তহঁতি চা আমি এই অত বছৰৰ পৰা বিহু ফাংচনখন পাতি আহিছোঁ নে নাই আজি চ'তৰ 15-16টা দিন গ'লেই কাৰো খবৰ নাই বুজিছনে আমিবোৰ নাইকিয়া হ'লে যে এই উঠি অহা ল'ৰা ছোৱালী সোপাই কি কৰিব মই একো ধৰিব পৰা নাই তহঁতকেইটা কিন্তু এনেকুৱা নহ'বি বুজিছনে এই ৰুদ্ৰ ককাইৰৰ পৰা কিছু কথা শিকিবি তহঁতৰ ওপৰতে মোৰ আশা ভৰসা আৰু খুৰাদেউ আপুনি চিন্তাই নকৰিব আমিবোৰ সদায় আপোনাৰ লগত আছো আৰু আপুনি মৰিলেও আমি আপুনি কৰা কামবোৰ একদম ধুনীয়াকৈ কৰি যাম আপুনি চিন্তা নকৰিব কি কথা ক'বলৈ আহিছ ফৰিং তই মানে কি মই মৰাটোহে বিচাৰি আছ নে কি ঐ ফটা মুখৰ মালিক তই এইবোৰ কি কথা ক'বলৈ আহিছ অকণমান মনে মনে থাক হাই ৰে ফটা মুখ ক'লেও লাগে ভকতৰ দুখ বাইদেউ বেয়া নাপাবচোন দেই মানে মোৰ একদম মুখত ব্ৰেক নাইকিয়া হ'ল আপুনি একদম এইবোৰ ধৰি নাথাকিব আহক আমি কথাটো আলোচনা কৰোঁ সেই ভোলা আমি কথাটো আলোচনা কৰোঁ ঐ ফৰিং আজিয়ে কিন্তু তই মোক এনেকৈ যি ক'লি আৰু দ্বিতীয় দিনা যদি তই মোৰ এনেকৈ মৰাত ধৰি বা কিবা ধৰি কথা ক তোক কিন্তু মই সোধাই নেৰোঁ হ'ব বাইদেউ আজিৰ পৰা ই আমাৰ একো এনেকুৱা ভুল নকৰে আৰু কৰিলে মই আছোৱে নহয় ঐ মুখখন নিজক চম্ভালিবি অলপ নিজৰ ফটা মুখখন হ'ব বাৰু এইবাৰলৈ এৰিলোঁ তোক পিছে হেৰি নহয় ভোলা আৰু ফৰিং তহঁতি এইবাৰ বিহু ফাংচনখন বহাগৰ কিমানমান তাৰিখে পাতিম বুলি ভাবিছহঁতেনি 1 তাৰিখে ভাল হ'ব নেকি বাইদেউ ঐ জেঠা মূৰ্খ 1 তাৰিখে মানুহৰ বিহু নহয় নেকি তোৰ মূৰটোত একোৱেই নাই সঁচাকে তোৰ এডাল খুলি থৈ দে এডাল তোৰ থপৰাটো খুলি থৈ দে আমাৰ এই ফৰিঙৰ কমেডি কৰোঁতেই যাব আৰু এইটো একো কমেডি কৰিবলগীয়া কথা নহয় আমি সোনকালে ডিচিশ্যনটো ল'ব লাগে বুজিছ নাই হয় খুৰা পিছে মই ভাবি কথা এটা পাইছোঁ মানে ধৰক আমি বিহুৰ 4 তাৰিখলৈকে আমি হুঁচৰি যোৰা মাৰিলোঁ তাৰপিছত আমি 5 তাৰিখটো থাকি 6-7 তাৰিখ মানে ফাংচনটো পাতি দিলে বেয়া নহয় ভাল হ'ব 5-6 তাৰিখটো আমাৰ পেহীহঁতো আহিম বুলি কৈছে আৰু সেই নগাঁৱৰ মাহীহঁতো আহিম বুলি কৈছে বৰ ভাল হ'ব অ'কে ডান তেতিয়াহ'লে আমি তেতিয়াহ'লে 6 আৰু 7 তাৰিখে বিহু ফাংচনখন পাতিম কিন্তু তহঁতক মই লগতে আৰু দুটামান কথা ক'ম বুলি ভাবিছোঁ মানে এইটো আমাৰ অকণ গোপনীয় কথা তহঁতি গোটেইখনতে গাই ফুৰিব নালাগে ঐ ভোলা ৰুদ্ৰকাই এইবাৰ কিবা এটা প্লেন কৰিছে বাৰু শুনি লওঁচোন ঠিকেই কৈছ ফৰিং এইবাৰ কিবা এটা ভাবিছে মহাজনে বাৰু শুনি লওঁ কথাটো প্ৰথমতে এতিয়া তহঁত দুটা বুজা ল'ৰাৰ কাৰণে মই তহঁত দুটাকে মাতিলোঁ কথাটো হ'ল এনেকুৱা এতিয়া চা বিহু ফাংচনখন আমি পাতোঁ সকলোতকৈ বেছি কষ্ট হয় কাৰ মোৰ তহঁত দুটামানৰ 2-4টা মানৰ এতিয়া লাভ আমাৰ কি হয় একোতো নহয় জানো আমি পাতোঁ গোটেই তাতে চবে মিলি ফূৰ্তি ফাৰ্তা কৰে তাৰপিছত সকলোৱে পাহৰিয়ে যায় কথাটো আৰু ধৰক কোনেনো কষ্ট কৰিছিলে মনত ৰাখে জানো কিন্তু আমাৰতো কিবা এটা লাভ হ'ব লাগে নহয় জানো বাৰু তহঁতিয়ে কচোন হয় বাৰু কথাটো কিন্তু কিনো কৰিব ৰুদ্ৰকাইদেউ গাঁওখনৰ কাৰণে আৰু এইখিনি হৈ যায় আৰু কৰিবও লাগে আমি নকৰিলেনো কৰিব কোনে নহয় জানো তোৰ গাঁৱৰ ল'ৰাই নকৰিলেনো আৰু ক'ৰ ল'ৰাই কৰিবহি আমিয়েতো কৰিব লাগিব সেয়া মই জানিছিলোঁ তহঁতৰ মনটো তেনেই সৰল কিন্তু ইমান সৰল হৈ থাকিলে আজিকালি যুগত একো তই হাচিল কৰিব নোৱাৰ গম পাইছ নাই তহঁতি একো হাচিল কৰিব নোৱাৰ সেই ফৌ বেঙেনা একে জেগাতে থাকিবি মোৰ বেয়া লাগে তহঁতকেইটালে সেইকাৰণে তহঁতৰ কথাকে চিন্তা কৰি মই কথা এটা ভাবিছোঁ কিন্তু কথাটো তহঁতি একেবাৰে গোপনে ৰাখিবি মোৰ বিশ্বাসটো নাভাঙিবি তহঁতি কিন্তু ধৰি ল তহঁতৰ বিহুৰ পাছত অলপ দিনলৈ পকেট একদম গৰম হৈ থাকিব তহঁতি আৰু পকেট মানি অলপ দিনলৈ বিচাৰি ফুৰিব নালাগে আৰু ঐ ফৰিং এই ৰুদ্ৰকাইদেউ কিবা পইচা মৰা ধান্দা কৰা নাইতো বিহু ফাংচনত পইচা মাৰিলে কিন্তু বেয়া কথা হ'ব আমি এইবোৰত নফচাই ভাল হ'ব নেকি ৰচোন ভোলা কথাটো ভালকে শুনি ল'বলৈ দে হ'ব মই থাকোঁতে তহঁতি ইমানকৈ কেলেনো ভয় কৰিছ মই দেখোন আছোৱে তহঁতৰ সোঁহাতখন হৈ পইচা পাতি হাতত নাথাকে সেইকাৰণে বাৰু 2 টকামান পালে বেয়া নাপাওঁ বাৰু কথাটো কওকচোন আপুনি কথাটো শুনিলেহে আমি গম পাম কিনো আপুনি ভাবিছে মানে ভোলা আৰু ফৰিং মই কথা এটা ভাবিছোঁ এই আমি চ'তৰ 21 তাৰিখ মানৰ পৰা যদি বিহু কৰ্মশালা এখন দি দিওঁ কেনে হয় বাৰু কথাটো ভাল হ'ব বহুত ভাল হ'ব পিছে শিকাবলৈ কোন আহিব নিশ্চয় ধুনীয়া ছোৱালীয়ে আহিব এতিয়াহে মহাজনৰ আচল চৰিত্ৰটো ওলাই পৰিছে
চুপ চুপ জেঠা মুখ তোক কোনে সুধিছে তহঁত দুটাই কিবা কাজিয়া কৰিবলৈ কিবা চান্সহে লৈ থাকোঁ আৰু একদম লাগিয়ে যাওঁ দুইটা কুকুৰ মেকুৰী নিচিনাকৈ শুন তেতিয়াহ'লে এই বিহু নাচ শিকাবলৈ মোৰ সম্পৰ্কীয় ভনী এজনী আহিব পাৰিব তাইবোৰ শিকাই ফুৰে চবতে বিহু কৰ্মশালা কৰি ফুৰে তাইকে মাতি দিওঁ বুলি ভাবিছোঁ বেয়া হ'ব নেকি কথাটো ভাবি চাচোন তহঁতি বঢ়িয়া হ'ব কোৱাইদেউ মাতি দিয়ক আপুনি কাইলৈ মানৰ পৰাই কৰি দিয়ক আগতে গাঁৱৰ মানুহখিনিকো জনাব লাগিব ল'ৰা ছোৱালীবোৰ গোটাব লাগিব এটা ফিজো নিৰ্ধাৰণ কৰিব লাগিব পইচা পাতি নহ'লেনো আজিকালি কোনে নাচ শিকাব নহয় জানো হ'ব কোৱাইদেউ সেইটো কাম বাৰু ভুলাই মই কৰি দিম আমি কৰি দিব পাৰিম আৰু ল'ৰা ছোৱালী ধেৰ গোট খাব গম পাইছেনে এনেকৈ নাচ চাচ শিকাবলৈ কোনোবা আহিলে ভালেই পায় আমাৰ গাঁৱৰ মানুহখিনিয়ে ভেৰি গুড তেতিয়াহ'লে তহঁতি মানুহখিনিক কবি প্ৰতিটো ল'ৰা ছোৱালীৰ বাবদ 500 টকাকৈ আমি নিৰ্ধাৰণ কৰিছোঁ আৰু যিহেতু ছোৱালীজনী আহিব আমিতো ভালকৈ তাইক কিবা এটা দিব লাগিব নহয় জানো সেইটোতো মানুহখিনিয়ে বুজি পাবই গতিকে ল'ৰা ছোৱালী প্ৰায় 50টামান গোট খালে বেয়া নহয় কিন্তু কৰ্মশালাখন কৰিলে আমাৰ কি লাভ হ'ব ভুলাই বাৰু এই ছোৱালী পতোৱা ধান্দাটো মাৰিছ মোৰ সেইবোৰ ধান্দা নাই পইচা পাতি 2 টকামান পালে মই বেয়া নাপাওঁ লাভ কিয় নহ'ব তহঁতিতো জানো এই লাভ নথকাকৈ এই ৰুদ্ৰই পটককৈ কিবা এটা কৰি নিদিয়ে সেইটো জানো বাৰু কিন্তু কিনো লাভ হ'ব সেইটো আমাকো কওক আমাৰো জানিবলৈ মন গৈছে নহয় খুৰা শুন তেতিয়াহ'লে এই যে 50টা ল'ৰা ছোৱালী আহিব প্ৰত্যেকে যদি 500কৈ দিয়ে কিমান হ'ব বাৰু হিচাপটো কৰচোন নিশ্চয় নোৱাৰ তহঁতৰ মগজ দুটাততো একো নাই হ'ব খুৰা কৈ দিয়কচোন প্ৰতিটো কথাতে এনেকৈ লাজ দি থাকিলে আমাৰো দুখ লাগে নহয় কৈ দিয়ক হ'ব একো নহয় সেয়া মই কৈছিলোঁ নে তহঁতি হিচাপ কৰিব নোৱাৰ বুলি ঐ ভোলা ঐ ফৰিং 500 টকাকৈ যদি আমি এটা ল'ৰা ছোৱালীৰ লওঁ তেতিয়াহ'লে 50টা ল'ৰা ছোৱালীত আমি 25,000 টকা পাম বুজিছ 25,000 কি নাচনীকে দিব লাগিব নে শিকাবলৈ অহা তাতেইতো আচল অংকটো তাই ল'ব তোৰ 10,000 টকা এটা মই তাইৰ লগত কথা পাতিছিলোঁ তাইক আমি 10,000 টকা দিলেই হ'ব বাকী থাকিল কিমান 15,000 টকা গতিকে আমি মানুহ আছোঁ 3টা মানে মানুহ ধেৰ আছোঁ কিন্তু আমি মূলত আছোঁ আমি 3টা মানে আমি 3টাই মেইন গতিকে 15,000ৰ কেনেকৈ ভাগ হ'ব সেইটো চাগে তহঁতক বিতৰণকৈ নক'লেও হ'ব নে সেইটোও ক'ব লাগিব ঐ ফৰিং 15,000 যদি 3 ভাগ কৰে আমি 5,000কৈ পাম বৰ এটা বেয়া চিন্তা কৰা নাই আমাৰ উত্তৰকাৰী দিয়ে এনেও পইচা পাতি হাতত নাই 5,000 টকা এটা যদি মাফতে পাওঁ বেয়া নহয় তহঁতি পিছে কি ভাবিলি মনে মনে থাকিলি যে কথাটো ভাল নাই পোৱা নেকি তহঁতি আপুনিনো কিনো কয় আৰু এনেকুৱাবোৰ কথা ক'লে আমি আৰু বেয়া পাম নে এনেও পইচা পাতি হাতত নাথাকে আপুনি এনেকুৱা এটা চিন্তা আমাৰতো ভালৰ কাৰণে কৰিছে গতিকে আপুনি এটা কাম কৰক সোনকালে নাচনীজনী মাতি দিয়ক এইটো সোনকালে কৰ্মশালাটো হ'ব লাগে আৰু নে কি কয় শুভ কামত দেৰি কৰিব নালাগে খুৰাদেউ আপুনি এই নাচনীজনী সোনকালে মাতি দিয়ক নহ'লে ইয়াত শান্তি নহ'ব ইয়াৰ মানে অকল পইচা ধান্দা নহয় ইয়াৰ নাচনীজনী পতাবলৈও মন মূৰ্খ দি আছোঁ মই তোক ভালকৈ এইখিনিৰ পৰা গৈ ল'বলৈ দে হ'ব তহঁত দুটাই এতিয়া শীতল যুদ্ধ কৰিব নালাগে দুয়োটাই গৈ গাঁৱৰ গোটেই ল'ৰা ছোৱালী মুখাক খবৰ দেকৈ আৰু কবি একদম ফাৰ্ষ্ট ক্লাছ নাচনী আহিব একদম এই টিভিত নাচিবলৈ যোৱা নাচনী আহিব শিকাবলৈ গতিকে গোটেই ল'ৰা ছোৱালীখিনি যাতে একদম ওলাই আহে তেতিয়াহে সিহঁতি নাচিব কৰিব পাৰিব ঘৰত সোমাই থাকিলে কেনেকৈ হ'ব ভালকৈ একদম বুজাই দিবি একদম ধুনীয়াকৈ বুজাবি তেতিয়াহে আহিব হ'ব খুৰাদেউ তেতিয়াহ'লে আমি গৈ থাকোঁ আমি আকৌ কালিলৈ লগ হ'ম তেতিয়াহ'লে ব'ল ভোলা আমি যাওঁ গোটেই গাঁৱত খবৰ দিওঁগৈ ব'ল ফুৰিম শুভ কামত মানুহে কেতিয়াও দেৰি কৰিব নালাগে ব'ল সোনকালে যাওঁ সেয়ে ইহঁতো বৰ কৰা ইহঁতক ঠগিবলৈ সেইকাৰণেই ভাল এতিয়া মোৰ ভনীজনী আহিব তাইক মই দিম 5,000 টকা আৰু বাকী তাইৰ ফালৰ পৰা পালোঁ 5,000 আৰু এই 15,000 পৰা পালোঁ 5,000 মোৰ পকেট ভালকৈয়ে গৰম হ'ব এইবাৰহে বিহু মজা হ'ব আৰু গৈ থাকোঁ ঘৰলৈ যাওঁ এতিয়া ঘৰলৈ যাওঁ মানুহজনীয়ে যাকে গৰম ভাত উলিয়াই থৈছে হে নাচনী ঐ বহাগী আকৌ আহি পালেহি নাচনী ঐ বহাগী আকৌ আহি পালেহি হে সেয়া